তো হে গাইজ সকলোকে স্বাগতম কৰিছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো এইটো আমাৰ ছেকেণ্ড ব্লগ হয়। আশা কৰোঁ সকলোৱে মৰম আৰু আশীৰ্বাদ পাম। এণ্ড গাইজ আজি মানে ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম, কাৰণ আজি চম্পা মানে পাকঘৰ লোৱাৰ দিন। এণ্ড তাৰ প্ৰথমবাৰৰ বাবে আমাৰ ঘৰত ভাত বনাব। এণ্ড বহুত ভাল লাগিছে মোৰ কাৰণে, এটা বহুত ভাল দিন। এণ্ড গাইজ তো ভিডিঅ'টো সম্পূৰ্ণ চাই দিব। পূৰা ষ্টাইল কৰিছে কা পোৱালীজনীয়ে, ববিতাই পূৰা ষ্টাইল কৰিছে। ষ্টাইল কৰিছা বাহ 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 গাইজ। তাক লাগ আমাৰ দাদা মানে ভতিজা পোৱালি, মোৰ মানে ভতিজা আৰু দাদা নহয়, আৰু মোৰ ভতিজা দাদা মানে বাচ্চা। হাই গাইজ কৈ দিয়া, ৱেলকাম টু মাই ছেকেণ্ড ব্লগছ। হে গেছ, মই আজি বহুত হেপী, কাৰণ মোৰ মানুহজনৰ ঘৰত প্ৰথমবাৰ বাবে ভাত বনাব পাৰিম আৰু মা দেউতাহঁতকো খুৱাব পাৰিম। আজি বহুত ভাল লাগিব, কাৰণ মোৰ কাৰণে এটা বহুত ভাল দিন। তো চাই দিব ভিডিঅ'টো শেষলৈ। এতিয়া মানে তো বজাৰ অলপ কৰিব যাওঁ, তাৰ চম্পা মানে পাকঘৰ ল'ব। তো সেয়া আৰু মানে পাকঘৰৰ বজাৰ কৰিব যাওঁ। চম্পা কি কৰি আছা? কাপোৰ সামৰিছা? ববিতা তুমি ওলাবা দেই। অঁ একেলগে যাম। তো তাতে কিবা এটাও খাই আহিম হয় একেলগে। তো বহুত দিন খোৱা নাই, কি ম'ম' খোৱা নাই ন বহুত দিন? তই কি খাবি? ম'ম' মানে বৰষুণ পৰিছে, তো চম্পাই মানে কাপোৰ সামৰিব গৈছে জল্দি জল্দি মানে। তো বৰষুণ পৰিব, কাপোৰ তিতি যাব। এয়া চম্পা সামৰিছা? দিয়া দিয়া ফটাফট বৰষুণ পৰিব এতিয়া। সকলোৱে ওলাইছোঁ, তাইও ওলাই আছে। তো এণ্ড গাইজ এতিয়া মানে বৰষুণ পৰি আছিলে কাৰণে তেতিয়া যাব পৰা নাছিলোঁ। এতিয়া তো যাওঁ বুলি ভাবিছোঁ। বৰষুণ অলপ এৰিছে, তো আন্ধাৰ হৈ গৈ আছে এতিয়া মানে। তো মেঘখন অলপ আন্ধাৰ হৈ গৈছে। তো এতিয়া মানে যাই থাকোঁ বুলি ভাবিছোঁ। আমি এতিয়া বজাৰলৈ যাব লাগিছোঁ ম'ম' খাবলৈ। তাত এতিয়া মানে ঘপককৈ 9 বজা পাই গ'লোহি। তো এইখন আমাৰ 9 বজা। তো চাই লওক। এণ্ড তো এতিয়া মানে বজাৰখিনি কৰি লওঁ বঢ়িয়াকৈ। তো চাই থাকিব। তো আগত মানে এয়া গৈ আছে শাক পাচলি বজাৰখিনি কৰি লওঁ। তো দাদা এই কি ল'বা? আদা লোৱা দিয়া, কিবা কিবি চাই লোৱা। গাইছে আমাৰ শাক পাচলি বজাৰ। তো ইয়াৰ চাৰিওফালে ইয়াত মানে সন্ধিয়া হ'লে মানে শাক পাচলি বজাৰ হয় বঢ়িয়াকৈ। তো এই এখন মানে গাইছে এতিয়া মানে পানী পুৰিকৈ খাই যাওঁ। তো ম'ম' নাই বোলে। এণ্ড দাদা ম'ম'কে দি দিয়ক আৰু এইটো পৰা দিম হে। ম'ম' নহয় ন, পানী পুৰিহে। এই মানে হৈছে দুদিনমান। দে হ'ব আৰু ম'ম' দিয়কচোন আৰু অলপ আপুনিও। হয় সেই মই ভুলে হৈ থাকে, পানী পুৰিহে খাই ভাল পাওঁ। জাষ্ট জকিং হৈ যায় ন। দিয়ক এয়া বঢ়িয়াকৈ দি দিয়ক, জ্বালা চাই দিয়ক। তো বঢ়িয়াকৈ খাই লওঁ এতিয়া। দিয়ক আকৌ দাদা এতিয়া বঢ়িয়াকৈ। আগে ভাগে পাতি আছে এনেকুৱাই আকৌ, মই বহুত দিনৰ মূৰত খাম যে। পাকঘৰখনকো খাই আছোঁ। এতিয়া মানে খাই বৈ হৈ গ'ল। তো এতিয়া মানে অলপ বজাৰ কৰি ল'ব আৰু মানে মাংস চাংস লৈ লওঁ বঢ়িয়াকৈ। তো ইয়াত চম্পা খাই কেনেকুৱা লাগিল? মজা লাগিলে খাই। তো এতিয়া বজাৰ অলপ কৰোঁগৈ। দাদা থাকক। তো গাইজ এতিয়া মানে ফাইনেলি ঘৰ আহি পালোহি তিতি এণ্ড বতাহ বৰষুণ মাৰিছে। এণ্ড ওপৰত চাওকচোন কেনেকুৱা মানে সেইকাৰণে মাৰিছে। এণ্ড পানী বৰষুণ মানে এতিয়া অলপ কমিছেহে। তো বহুত মানে ইয়াতো পানী একদম ভালে হৈছে। বৰষুণ পৰি দিয়াৰ কাৰণে ধূলি মাকতিবোৰ এৰি গৈছে। তো আমি তিনিওজনে মানে বঢ়িয়া দৌৰি আহিলোঁ। তো এতিয়া কিনো কৰিম আৰু, এতিয়া বৰষুণটো পৰিলে। এণ্ড বজাৰ চজাৰ কৰি আনিলোঁ। তো ঘৰত থৈ দিলোঁ এণ্ড বঢ়িয়াকৈ। কাৰেণ্টটো এতিয়া মানে গ'লেগৈ। তো এতিয়া মানে মোবাইলো চাৰ্জ নাই। গাইজ কাপোৰ কানি সলাই ল'লোঁ। এণ্ড মানে কাপোৰখিনি মানে তিতা গৈছিলে, বেয়া হৈ যাব। তো গাইজ এইখিনিতে আপোনালোকক কথা এটা কওঁ। তো মানে আগতে মানে ল'ৰালিকালৰ কথা এটা মনত পৰিছে। আৰু যেতিয়া মানে বৰষুণ পৰে তেতিয়া মোৰ গান এটালৈ মনত পৰে। গানটো শুনক কেনেকুৱা লাগে ক'ব। তো গাইজ বৰষুণৰ বতৰত মইনা নুঠে মটৰত, পিছল বাটত খুচল লাগি ধুপুচ পৰে, মইনাই ধুপুচ পৰে। মইনাৰে মনটো বদৈছিলা ঐ,
মেঘলৈ উৰা মাৰে গাইজ বহুত ভাল লাগিছিলে তেতিয়া মানে ল'ৰালি কালৰ কথা এইবিলাক তেতিয়া মানে এইটো গান মানে বহুতে জনপ্ৰিয় মানে বহুত ভাল লাগে মই মানে তেতিয়া বিশেষকৈ গাওঁ আৰু ল'ৰা ছোৱালীবিলাকে মানে এইটো গান গাই মানে ভোকালটো কৰে ধেমালি কৰে তো ভাল লাগিছিলে তেতিয়া আপোনালোকৰ মনত পৰে নে নপৰে আৰু কমেণ্ট কৰি এটা জনাব লাহে লাহে কৰি আন্ধাৰ হৈ গৈছোঁ তো এতিয়া চম্পাই কি কৰি আছে তাকে চাই আহোগৈ তো নে কি তো বহুত ভাল লাগিছে তো এইখিনি মানে আন্ধাৰ তো গাইজ চম্পাই বঢ়িয়াকৈ বনাই আছে তো মজাকৈ বনাইছে কেনেকুৱা লাগিছে বনাই আজি ভাল তো একদম পুৰা বনাইছে মাছ আৰু কিবা কিবি চব বঢ়িয়াকৈ বনাই আছে পুৰা বনাই আছে আৰু মাহঁত ডাঙৰ মাছ কি কবিতা বনাইছে বঢ়িয়াকৈ চাই দিম বাৰু তো গাইজ এতিয়া মানে পুৰা মাংস বনাইছে চম্পাইটো কেনেকুৱা লাগিছে তোমাৰ মাংস বনাই বহুত ভাল লাগিছে ন তুমি মাংস বনাব জানা ব্ৰইলাৰ মাংস ন বনাব জানা জানো নাজানা নেকি মাহঁতে অলপ চলপ শিকাই দিলে চাগে ন দেখাই যায় বহুত ভাল লাগিছে আজি তো গাইজ এতিয়া মানে ৰাতিপুৱা উঠি মানে চম্পাই কি কৰিছে চাওকচোন তো কাঁহী মাজিছে তো কাঁহী মাজি আছে চম্পা এতিয়া হাই বুলি কৈ দিয়া তো বাচন মাজি আছে তো ৰাতিপুৱা মানে চম্পাই বাচন মাজি আছে আৰু গাইজ মানে কালি মানে ৰাতি মানে ভিডিঅ' বনাব পৰা নাছিলোঁ মানে মানুহৰ পৰা আছিলে তো আৰু বৰষুণ আহি গৈছিলে তো মোবাইলটোতো চাৰ্জ নাই তেতিয়া তো সেইবুলি মানে ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু বনাও নাছিলোঁ কাৰণ চাৰ্জটো অলপ লাগে দেচোন বাৰু তো এতিয়া মানে অলপ ফুৰি আহোঁগৈ তো ৰাতিপুৱা ঠাণ্ডাটো লাগিছে তো চবনা খুলি ল'লোঁ তো আৰু মানে এইটো ৰাস্তা নতুনকৈ আছে আৰু মানে চৰকাৰ নতুনকৈ দিছে তো এইটো আমাৰ ঘৰটো আউটচাইডটো এনেকুৱা তো গাইজ গাঁওখন এনেকুৱাই আৰু ঘৰবোৰ এনেকুৱাই আমাৰ তো আছে আৰু মানে এইটো বতাহ বৰষুণে কেনেকুৱা কৰি দিলে জেগাখিনি অলপ আগৰ পৰা গাইজ তো আৰু এইটো চাইডে আৰু মানে টাৰ্ণিংটো তো আৰু এইবিলাক দোকান তো গাইজ এইটো চিধা যদি এটা চিধা যা তাৰপৰা এনেকৈ চাৰিআলি মানে তো আৰু গাইজ সেদিকে যাই নাথাকোঁ মানে যাবলৈ মন নাই এতিয়া গাইজ তো এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আগন্তুক ভিডিঅ' চাবলৈ মই চেনেল ছাবস্ক্ৰাইব লগ পাইছোঁ অন্য এটা ভিডিঅ'লৈ আপোনালোকক বৰমা ৰখিব পাওঁ